স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ। আজি আমি আহিছোঁ চাৰিঙীয়াৰ অগ্নিমান ফাষ্টফুডত। মই আজি আপোনালোকক দেখাম অগ্নিমান ফাষ্টফুডৰ কিছু পৰিৱেশ। আহকচোন আপোনালোক মোৰ লগত, আপোনালোককো লৈ যাবলৈ চেষ্টা কৰিছোঁ। চাওক, এয়া আপোনালোকে এয়া ভিতৰ চৰা কি সুন্দৰকৈ তেওঁলোকে সজাই পৰাই তুলিছে অগ্নিমান ফাষ্টফুডখন। আৰু এটা ভাল লাগিছে এইটো পৰিৱেশ, আৰু তেখেতলোকে বহুত চেষ্টা কৰিছে ৰাইজক এটা সন্তোষ দিবৰ কাৰণে। এয়া নিজৰ নিজৰ কৰ্মৰাজিত তেখেত ব্যস্ত হৈ পৰিছে আৰু সকলোৱে ভাল পোৱা এটা ৰেচিপি বনোৱাত ব্যস্ত হৈ পৰিছে। সঁচাকৈ ভাল লাগিছে আপোনাৰ ফাষ্টফুডত আহি আজি। গতিকে এনেকৈ অকণমান আপোনাৰ লগত কথা পাতিম বুলি ভাবিছোঁ হৈছে। আৰু ইয়াত আপুনি যদিও গাঁও অঞ্চল কেনেকুৱা ধৰণৰ ৰেচপন্স পাইছে, কাৰণ ভাল লাগিছে আজি ইয়াত আহি আপোনাৰ এনেকৈ ইমান এটা উদ্দেশ্য, এইটো ভাল লাগিছে। আপুনি কেনেকুৱা অনুভৱ এই অগ্নিমান ফাষ্টফুডৰ জৰিয়তে আপোনাৰ অনুভৱ কওকচোন বাইদেউ। অগ্নিমান ফাষ্টফুডখন খোলা আমাৰ বেছিদিন হোৱা নাই, নৱেম্বৰ আমি 27 তাৰিখে খুলিছোঁ। আৰু খোলাৰ পিছত কাষ্টমাৰ ৰেচপন্সটো ভালেই পাইছোঁ। যিহেতু এমাহ হৈ গৈছেহে, ইমানখিনি মানুহে জনাও নাই। যিখিনি জানিছে সেইখিনি আহিছে। গতিকে কাষ্টমাৰ যেতিয়া ৰিটাৰ্ণ হয় তেতিয়া জনাই যায় যে কাষ্টমাৰ খুচ হৈছে, আৰু কাষ্টমাৰ খুচ কৰিব পৰাটোৱে আমাৰ মানে মেইন যিটো লক্ষ্য। গতিকে ভালেই লাগিছে খুলি। ঠিকে আছে বাইদেউ, কিন্তু মই জনামতে আপুনি এগৰাকী কি ক'ম, আপুনি গ্ৰেজুৱেশ্যন লৈছে, গতিকে মাষ্টাৰ্ছ কৰিছে ন। গতিকে ইমান এটা আপুনি ডিগ্ৰী লৈছে, তাৰপিছত আপুনি ভাবিলে যে এনেকুৱা চাৰিঙীয়া অঞ্চলত মই এখন ফাষ্টফুডৰ ব্যৱস্থা কৰোঁ। এই অনুভৱটো এইটো আপোনাৰ কেনেকৈ মনলৈ আহিলে? কাৰণ যিহেতু সাধাৰণতে মানুহে যে ভাবে যে মই ইমান পঢ়ি শুনি কি মই এনেকুৱা কাম কৰিম নেকি, বা ইমান মই পঢ়া শুনা কৰি ইমান সৰু কামটো কৰিম নেকি, এনেকৈ মনলৈ আহে মানুহৰ। সেয়েহে সাধাৰণতে এগৰাকী মহিলা হিচাপে খুব সৰু সুৰা কামবোৰ কৰিবলৈ কিছুমানৰ অনুভৱ হয় যে মই এইটো কাম কৰিব নোৱাৰোঁ। কিন্তু আপুনি ইমান সুন্দৰকৈ এই চাৰিঙীয়া অঞ্চলত ইমান এখন সুন্দৰ ফাষ্টফুড চলাইছে, সকলোৰ পৰা আপুনি ৰেচপন্স পাইছে, সকলোৱে আপোনাক ইমান আদৰি লৈছে, কিন্তু কেনেকৈ আপোনাৰ মনলৈ আহিলে যে এইটো কথা আপোনাৰ? আচলতে মনলৈ বহুত দিনে ডাঙৰ প্লেন নাই, মানে বেছি দীঘলীয়া প্লেনো নাছিলে। মই এখন জুনিয়ৰ কলেজত কৰিয়ে আছোঁ বৰ্তমান। হঠাৎ ৰাতি মানে মনলৈ আহিল যে ফাষ্টফুড খাওঁ, ফাষ্টফুড খাবলৈ হ'লে টাউনলৈ ঢাপলি মেলোঁ, ম'ম' খাবলৈ হ'লেও টাউনলৈ ঢাপলি মেলোঁ। সেইটো কাৰণে মানে যে তাত প্লেচ পালে নিজে যে খাই ভাল পাওঁ, বনাব জানো, গতিকে ট্ৰাই কৰোঁচোন যদি মানুহ আহে, সেইটো হিচাপতহে মানে অপেনিংটো কৰিছিলোঁ। কিন্তু লাহে লাহে আমি ভাল পাইছোঁ। গতিকে কলেজো হৈ আছে, আৰু পিছবেলা 12টা বজাত আমি খোলোঁ, 12টাৰ পৰা আমি 8:30লৈকে থাকোঁ। কিন্তু ভাল লাগিছে, মানে কি পইচাটো মেইন নহয়, কিন্তু চখ এটা পূৰ হৈছে। হয় হয়, সেইটো কথা। মানুহৰ পইচাই মেইন নহয় ন। যেতিয়া মনত এটা কিবা ভাৱনা থাকে, মনত যেতিয়া এটা সপোন থাকে, হয়নে নহয়, সেই সপোনটো পূৰ কৰিবৰ কাৰণে খুব এটা আমি হাবিয়াস কৰোঁ। কাৰণ যিহেতু আপুনি সপোনটো দেখিছে চকু মেলি, যেতিয়া মানুহে এটা সপোন দেখে চকু মেলি, সেই সপোনটো নিশ্চয় সফল হয়। গতিকে আপুনি চকু মেলি দেখা সপোনটো আপোনাৰ পূৰ কৰিব পাৰিছে এই অগ্নিমান ফাষ্টফুডৰ জৰিয়তে। সঁচাকৈ মোৰো ভাল লাগিছে, কাৰণ মই এগৰাকী মহিলা হিচাপে খুব ভাল লাগে মহিলাসকল এনেকৈ আগবাঢ়ি গ'লে নিজৰ এটা পৰিচয় বিচাৰি পায় এনেকুৱাকৈ। গতিকে ভাল লাগিছে ইয়াতে আহি। আৰু এটা মই আপোনাৰ কথা গম পাইছোঁ বা জানিছোঁ আপোনাৰ বিষয়ে, আপুনি ফাষ্টফুডৰ উপৰিও আপুনি এটা ইয়াতে কেকৰ ব্যৱস্থা কৰিছে। আজিকালি সাধাৰণতে ধৰক গাঁৱৰ মানুহখিনি টাউনত মানে যায়, বাৰ্থডে হওক বা কিবা পাৰ্টিয়ে হওক, কেকৰ ব্যৱস্থাৰ কাৰণে টাউনত ঢাপলি মেলিবলগীয়া হয়। কিন্তু সেইটো এটা সুন্দৰ আপুনি মনত ভাৱ ৰাখিছে বা আপুনি ব্যৱস্থা কৰিছে এই অগ্নিমান ফাষ্টফুডৰ জৰিয়তে কেকৰ ব্যৱস্থাও। কিন্তু এই যে যিখিনি কেক আপুনি বনাইছে বা কেক আপুনি দিছে মানুহক বা আপোনাৰ পৰা লৈ গৈছে, এইখিনি আপুনি নিজে কৰিছে নে আপুনি কোনোবাক ৰাখি আপুনি চলাইছে কেকৰ ব্যৱস্থাটো? কাকো ৰখা নাই, আমি নিজেই কৰোঁ। আমাৰ অৰ্ডাৰখিনি আহে, মোৰ অভেন আছে, নিজৰ অভেনত কৰোঁ আৰু নিজেই কৰিছোঁ কামখিনি। কেকৰ পৰা মানে কি, এটা কেক এতিয়া 400 টকা 1 পাউণ্ডৰ। গতিকে কেকৰ ক্ষেত্ৰতো মই কমাই লৈছোঁ, 350 কৰিছোঁ 1 পাউণ্ডত। মানে প্ৰতিটো বস্তু কমাই দিবলৈ চেষ্টা কৰিছোঁ। মানুহে আগতে আমাৰ মানে সৰুতে এটা সপোন আছিল যে আমি কেক এটা, বাৰ্থডেত কেক এটা মানে পোৱাটো চবতকৈ দামী মানুহৰ কাম ভাবিছিলোঁ। গতিকে মোৰ এইমটো মানে এইটো, যাতে কেকটোৰ কাৰণে কাৰো চেলিব্ৰেশ্যনটো ৰৈ নাযাওক,
সেইটো কাৰণে কম ৰেঞ্জতে কিছুমানে বাৰ্গেনিঙো কৰেহি আহি পেলাই, কিছুমানে 300 টকাও দিব বিচাৰে, 280 টকাও দিব বিচাৰে। মই তেনেকেই বনাই দিলোঁ যাতে চবৰে চেলিব্ৰেশ্যনখিনি হৈ যাওক। আৰু আগতে আমি যিটো ভাবিছিলোঁ মানে যে কেকটো লোৱাটো চব ডাঙৰ মানুহৰহে কাম, সেইটো বেলেগ মানুহৰ মনলৈ নাহক, সেইটো কাৰণে সকলোকে মানে বিচৰা প্ৰাইজতে আমি দিবলৈ চেষ্টা কৰিছোঁ কেকখিনি। সঁচাকৈ ভাল লাগিছে বাইদেউ, আপোনাৰ উদ্দেশ্য ইমান মহান। আপুনি এগৰাকী মহিলা হিচাপে আপোনাৰ যিখিনি এটা আপোনাৰ উদ্দেশ্য, সঁচাকৈ আপোনাক ধন্যবাদ দিবলগীয়া। বহুত ভাল লাগিলে আপোনাৰ লগত এনেকৈ কথা হৈ। গতিকে আকৌ আমি আহিম আপোনাৰ ওচৰত, এনেকৈ লগ কৰিম। আজিলৈ আপোনাৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ বাইদেউ আপোনাৰ লগত। আপোনালোক বহুত ধন্যবাদ। আমাৰ এইটো অঞ্চললৈ আহিলে, আহি আমাৰ ফাষ্টফুডখন ধুনীয়াকৈ ভিডিঅ' কৰিলে, ৰাইজৰ মাজত আগবঢ়াই দিলে, যাতে ৰাইজেও সঁহাৰি জনায়। আপুনি সেইটো কাৰণে বহুতখিনি পদক্ষেপ গ্ৰহণ কৰিলে, তাতে আপোনালৈও ধন্যবাদ। নিশ্চয় নিশ্চয় ভাল লাগিছে। আপোনালোকক এয়া দেখাবলৈ চেষ্টা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আপোনালোক আহক, এই চাৰিঙীয়াতেই অৱস্থিত এই অগ্নিবাণ ফাষ্টফুড। আপোনালোক সকলোৱে আহক, খুব সুন্দৰ সুন্দৰ ৰেচিপি ইয়াত আপোনালোকে খাবলৈ পাব। আৰু আপোনালোকে সকলো ইয়াতে আহক। আৰু মই লোকেশ্যনটো আপোনালোকক বতাই দিছোঁ। এটি ৰোডেদি আপোনালোকে ৰিলায়েন্স ডিপু, নিশ্চয় আপোনালোক সকলোৱে দেখিছে, ৰিলায়েন্স ডিপুৰ কাষেদি আপোনালোকে যিটো ৰাস্তা সোমাই আহিছে, অকণমান দূৰ সোমাই আহিলেই এই অগ্নিবাণ ফাষ্টফুড আপোনালোকে পাব। আৰু আপোনালোকে ইয়াতে খুব সুন্দৰ সুন্দৰ ৰেচিপিখিনি আপোনালোকে মনৰ পচন্দত খাব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকক এই অগ্নিবাণৰ দোকানৰ কিছু ফাষ্টফুডৰ দৃশ্য দেখালোঁ। আকৌ আপোনালোকক এনেকৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মই এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।